নমস্কাৰ বন্ধুসকল আজি আমি দবা খেলত পিন বস্তুটো কি হয় এই বিষয়ে অকমান শিকো আহা পিন বুলি ক'লে তোমালোকে এই স্ক্ৰিনখনত দেখা পাইছা যে এটা পজিশন দিয়া আছে দবাৰ চেছ খেলৰ আৰু ইয়াতে চোৱা এই যিটো ৰুক আছে ৰুকটো এই বিশপটোৱে আমাৰ বগা বিশপটোৱে উঠিব নোৱাৰা কৰি থৈছে চোৱাচোন উঠিব মানে পাৰে ই য'ত যাব পাৰে কিন্তু গলে কি হ'ব তাৰ কুইনটোক আমি খাই দিম সৰি কিংটোক আমি খাই দিম হয়নে নহয় গতিকে উঠাৰ লগে লগে যেতিয়া আমি কিংটোক খাই দিম তেতিয়াতো সি হাৰি যাব হয়নে নহয় গতিকে এনেকুৱা ক্ষেত্ৰত এই আমাৰ ব্লেকৰ যিটো ৰুক আছে এই ৰুকটো উঠিব নোৱাৰে আৰু উঠিব নোৱাৰা হোৱাটোকে এই সিচুৱেশনটোকে পিন বুলি কয় চেছৰ ভাষাত দবাৰ ভাষাত পিন বুলি কয় বুজি পাইছা গতিকে এইটো এটা এবসলিউট পিন মানে হৈছে একেবাৰে উঠিব নোৱাৰে বুলি কৈছো নোৱাৰি উঠাৰ লগে লগে হাৰি গ'ল হয়নে নহয় গতিকে এইটো হৈছে এবসলিউট পিনৰ উদাহৰণ তোমালোকে আৰু বহুত ধৰণৰ পিন আছে দেখা পাবা এতিয়া ধৰা তোমাৰ এইটো ৰিলেটিভ পিন এইটো দেখা পাইছা চাগে এইটো চোৱা এইটো হৈছে তোমাৰ ৰিলেটিভ পিন হা ইয়াতে কি হয় ইয়াত তোমাৰ ই যাব পাৰে তাৰমানে এই যিটো ৰুক আছে সি য'ত যাব পাৰে বেলেগ জেগাত যাব পাৰে কিন্তু ইয়াৰ মেজৰ পিস এটা আমি খাই দিম ডাঙৰ পিস এটা ৰুকটোতকৈতো কুইনটো ডাঙৰ হয় ন গতিকে কুইনটো যদি আমি খাই দিওঁ তাৰ লছ হৈ যাব গতিকে সেইটো কাৰণে কি উঠিব নোৱাৰে কিন্তু ইয়াতে ৰুকখন উঠিব একেবাৰে নোৱাৰে নহয় আগতে যেনেকৈ দেখিছিলোঁ যে উঠাৰ লগে লগে গেম চেছ হয়নে হাৰি গ'ল তেনেকৈ ইয়াতে নহয় ইয়াতে হ'ব কি উঠিব পাৰে কিন্তু উঠিলে মানে তাৰ ডাঙৰ বস্তু এটা আমি খাই দিম বহুত লছ হৈ যাব বহুত লছ হৈ যাবলগীয়া যদি পিন থাকে সেইটো ৰিলেটিভ পিন বুলি কয় এইটো মানে উঠিব পাৰে কিন্তু ডাঙৰ লছ হ'ব হয়নে গতিকে আমি এনেকা পিন সৃষ্টি কৰিব লাগে খেলত বগা হৈ যদি তুমি খেলা তেতিয়া তুমি এনেকুৱা পিন কৰি দিবা কিবা এটা বস্তু তোমাৰ ধৰা বিশপটো ইয়াত আছে A5ত আছে তুমি বিশপটো ইয়াত লৈ আনিলা C3 লৈ অনাৰ লগে লগে এইটো পিন হৈ গ'ল এটা সিচুৱেশনাল পিন চোৱা তাৰমানে কেতিয়াবা কি হয় কিছুমান সিচুৱেশনত আমি পিন কৰি থওঁ এই পজিশনটোত কি দেখা পাইছা এতিয়া তোমাৰ কলাৰ যিটো বিশপ আছে এই বিশপটো যাব পাৰে বেলেগত যাব পাৰে ইয়াত দিব পাৰে এইটো খাই দিব পাৰে ইয়াত যাব পাৰে হয় না কিন্তু গলে কি হ'ব আমাৰ যিখন ৰুক আছে B1 সেই B1 ৰ ৰুকখন আমি B8ত লৈ যাম আৰু B8ত লৈ গলে তাৰ চেকমেট হৈ যাব তাৰ বেক ৰেংকৰ ইস্যু আছে পিছৰ ৰেংকটো সি একদম বেয়াকে থৈছে ইয়াৰ পৰা আমি যদি বহাই দিওঁ ৰুকখন এটা চেকমেট হৈ যাব হয়নে না তাৰ একো ফুটা নাই যাবলৈ হয়নে গতিকে এনেকুৱা পজিশনত যদি তোমাৰ কিবা এটা বস্তু পিন হৈ যায় পিন বুলিয়ে কৈছো এটো সিচুৱেশনাল পিন তাৰমানে এটো এটা সিচুৱেশনৰ কাৰণেহে পিন হৈছে এই সিচুৱেশনটো নহলে হি পিন নহয় যদি তোমাৰ ইয়াত ৰজাটো পলাবৰ কাৰণে এটা ফুটা থাকিলেতেন তাৰমানে কোন এটা আগবাঢ়ি থাকিলেতেন তেতিয়া তোমাৰ প্ৰবলেম নহয় আচ্ছা এতিয়া আমি কি ধৰা দি দিলে মই অকমান খেলখন খেলিছো বিশপ C8ত দিলে তেতিয়া তুমি কি দিবা তুমি ডেফিনেটলি এটো অ্যাটাক কৰিবা ৰুক B8ত দিবা ৰুক B8ত দিয়াৰ লগে লগে এটো আকৌ পিন হৈ গ'ল তেতিয়া হি কি কৰিব এটো বচাব লাগিব বচাবৰ কাৰণে ৰুকখন ইয়াত দিব লাগিব তাৰ ভাগৰ ৰুকখন নহয় জানো তেনেকৈ খেলটো গৈ থাকিব তাৰ পিছত তুমি কি কৰিবা হোৱাইটে এই পনটো খেলিব পাৰে এই পনটো খেলিব উদ্দেশ্যটো কি জানানে যদিহে যেহেতু পিন হৈ আছে বিশপটো পিন হৈ থাকিব ইয়াতে হয়নে আমাৰ ৰুকখন ইয়াত আছে তাৰ বিশপটো ইয়াত আছে আৰু তাৰ ৰুকখন ইয়াত আছে তাৰ ৰুকখনে সাপোৰ্ট দিয়া কাৰণে আমি বিশপটো খাব নোৱাৰো হয় না কিন্তু বিশপটো উঠিব নোৱাৰা হৈ গ'ল এবসলিউট পিন হৈ গ'ল তাৰ পিছত
এবছলিউট পিনত আছে উঠিলে আমি তাৰ হাৰি যাব হয় নহয় গতিকে সেই যেতিয়া পিনত থাকে এবছলিউট পিন হলেতো আৰু বঢ়িয়া তেতিয়া পিন হৈ থকা বস্তুবিলাকক সদায় এটেক কৰিব লাগে এটেক কৰিবৰ কাৰণে তুমি এই ঘোঁৰা লৈ যাব পাৰা তোমাৰ ওচৰত থকা বস্তুটো কি ওচৰত থকা বস্তুটো হৈছে পোনটো লৈ যোৱা পোনটো সি খাবও নোৱাৰে হয়নে পোনটো যদি লোকেৰে খাবলৈ যায় আমি তাৰ বিচপটো খাই দিম আৰু বিচপটোতো উঠিবই নোৱাৰে ৰজা আহি পাওঁতে বহুত টাইম আছে গতিকে তুমি পোনটো নি D7ত পোৱাই দিলে তুমি এই বিচপটো খাই দিব পাৰিবা ফ্ৰীতে হল আচ্ছা এইটো এটা ক্ৰছ পিন বুলি কয় চোৱাচোন এইটো বহুত ধুনীয়া এইটো যদি তোমালোকে জানা বহুত লাভ হয় দেখিছা ইয়াতে এতিয়া হোৱাইটটো মুভ হয় হোৱাইটে কি কৰিব চোৱাচোন এতিয়া তাৰ এই যিখন ৰুক আছে সেই ৰুকখন এইফালে উঠিব নোৱাৰে আমাৰ যিটো ডি ফাইলত সি বেলেগ জেগাত যাবই নোৱাৰে হয়নে নহয় বেলেগ জেগাত গ'লে সি মৰিব খেল হাৰি যাব বা ইলিগেল মুভ হ'ব যদি দি দিয়ে তেতিয়া ইলিগেল মুভ হ'ব হয় নহয় গতিকে সিটো ডি ঘৰত বেলেগ জেগাত যাবই নোৱাৰে ডি যিটো ফাইল আছে ফাইলত যাবই নোৱাৰে কিন্তু এইফালে যাব পাৰে এইটো ৰেংকত যাব পাৰে 7th ৰেংকত যাব পাৰে সি আমাক খাই দিব পাৰে বা একে জেগাতে থাকিব পাৰে বা পিছৰ এইফালেও আনিব পাৰে হয় নাই এইফালে সি চলা ফেৰা কৰিব পাৰে কিন্তু এইফালে নোৱাৰে ডি ফাইলত নোৱাৰে সেই বস্তুটোৰ আমি ফাইদা ল'ম কেনেকৈ জানা আমি কুইনটো আমাৰ যিটো কুইন আছে আমাৰ কুইনটো ইয়াত পাতি দিম ক'ত পাতি দিম D4ত পাতি দিম D4ত পাতি দিলে কি লাভ হ'ব চোৱা তুমি কি লাভ হ'ব ডেফিনেটলি আমাৰ কুইনটোক খাব নোৱাৰে হয়নে নহয় সেইটো উঠিব নোৱাৰে এই ফাইলত আহিব নোৱাৰে সি ডি ফাইলত আহিবই নোৱাৰে আৰু কি হ'ল মই যে কৈছিলো যে যেতিয়া এটা বস্তু পিন হৈ থাকে তেতিয়া তাক তুমি 2বাৰ 3বাৰ 4বাৰ পুৰা এটেক কৰিব লাগে এটেকাৰ লৈ আনা গতিকে আমি এটেকাৰ এটা লৈ আনিলো আচ্ছা সি এতিয়া কি কৰিব এতিয়া সি আমাৰ কুইনটো খাব নোৱাৰে আমি বুজিলো কিন্তু আমাৰ এইটোকটো খাব পাৰে আমাৰ যিটো ৰুক আছে ৰুকটোতো খাব পাৰে হয়নে ৰুকটোক যদি খাই দিয়ে তেতিয়া কি হ'ব চোৱা আমি কি কৰিম সি ৰুক টেক্স ৰুক কৰিলে আৰু আমি কি কৰিম কুইন টেক্স কুইন হয়নে নহয় তেতিয়া আমাৰ লাভ হৈ যাব নাই কুইনটোত 10 টকা আছে ৰুকটোত 5 টকা আছে গতিকে আমাৰ ৰুকটো পাই যাম বেছি বস্তু পাই যাম হয় নহয় বুজি পালা আৰু কি কৰিব আৰু বেলেগটো উপায় নাই আৰু তাৰ খুব বেছি ৰুকটো এফালে ইয়াত আনিব পাৰে মুঠতে যিয়ে নকৰক সি আমি এতিয়া তাৰ মানে ৰুকখন খামেই আৰু সি যদি ব্লাণ্ডাৰ হ'ব তাৰ যদিহে সি আমাক ৰুক টেক্স ৰুক কৰে গতিকে সি ৰুক টেক্স ৰুক নকৰে সি বেলেগ কিবা এটা দিব আৰু কিন্তু বেলেগ একো ভাল মুভ নাই গতিকে সি যিয়ে নিদিয়ক আমি তাৰ ৰুকখন তাৰপিছত খাই দিম আমাৰ ৰুকখন যদি খাই দিয়ে আৰু আমি কুইনটো খাই দিম আৰু হয় নহয় এতিয়া কুইনটো বেছি লাভ হৈ যাব এনে আমাৰ ৰুকখন লাভ হৈ যাব ইয়াতে হয়নে এতিয়া আৰু এইটো পজিশ্যন মই দেখাইছো দেই এইটো চোৱা এই পজিশ্যনটোত এতিয়া তাৰমানে ব্লেকৰ মুভ হয় ব্লেকে কি কৰিব জানা কি কৰিব পিনৰ কথাটো তোমালোকে শিকিলা ব্লেকে কৰিব কি বিশপ C6 হয়নে বিশপ C6 দিয়াৰ লগে লগে এখন ৰুকখন পিন হৈ গ'ল উঠিব নোৱাৰে তেতিয়া বগাই কি কৰিব এনেইনো ফ্ৰীতে খাবলৈ দিব নেকি আৰু বগা অকমান ওচৰলৈ চাপি আহিব যিটোত আৰু আহিব যেতিয়া বিশপে খাব তেতিয়া বগাই হেৰিৰ পৰা আমাৰ যিটো ঘৰত ৰজাটো আছে ৰজাটোৱে বিশপটোক খাই দিব তাৰমানে বগাই ভাবিছে আৰু যে মোৰ ভাগৰ 5 টকাটো গলে যাব ৰুকখন গলে যাব কিন্তু 3 টকাটো যিটো বিশপৰ দাম 3 টকাটো পাই যাম তেনেকে বুলি ভাবি কিং G2 কৰিলে কিং G2 কৰিলে তাৰপিছত আমি কি কৰিম কোৱা আমি জানো যে মানে যেতিয়া বিশপে যিকোনো এটা বস্তু পিন হৈ থাকে তাক এটেক কৰিব লাগে দুটা কাম কৰিব লাগে এটা হৈছে মানে তাক যিমান পাৰি আৰু এটেক কৰিব লাগে আৰু এটা কাম হৈছে সেইটো হৈছে কি যিকেইটা ঘৰত সি যাব নোৱাৰে যিহেতু পিনে হৈ আছে গতিকে পিন হৈ থকা বস্তু এটা যিকেইটা ঘৰত তাৰ মানে কামটো নাইকিয়া হৈ গ'ল ইয়াৰ পেৰালাইচিছ হৈ গ'ল
হয়নে সেই পেৰালাইচিছ হৈ থকা যিকিটা ঘৰত সি যাব নোৱাৰে সেই ঘৰকিটা আমি ইউজ কৰিব লাগে বুজি পালা এইটো এক্সাম্পলত আমি তাক এটেক কৰিম এটেক কৰাটো আমি মানে ইয়াত আছে ধুনীয়াকে ইয়াত বেলেগ বস্তু নাই য'ত মানে তুমি সি যাব নোৱাৰা জেগাবোৰ ইউজ কৰিব পাৰা এইবিলাকত যাব নোৱাৰে হয়নে আমাৰ যদি ইয়াতে কুইন চেইন থাকিলেহেঁতেন আমি এইটো খাই দিলোহেঁতেন যদিহে আমাৰ বিশ্বপটো C6ত থাকে C6ত থাকিলেতো যিহেতু ই ঘূৰিবই নোৱাৰে একো কৰিব নোৱাৰে তেতিয়া আমি এইটো খাই দিম হয় নহয় বা ইয়াতে কুইন দি দিব পাৰো ইয়াতে দিব পাৰো এইবিলাকত কুইন চেইন দি দিব পাৰো কুইন দিয়া ৰুক দিয়া নাইট দিয়া যি দিয়া দিব পাৰা গতিকে আমি কি কৰিম এতিয়া আমি প্ৰথমে বিশ্বপ C6ত বহাই ললো তাৰপিছত আমি এই পনটো দিম জানানে এই পনটো দুঘৰ দিম কি কাৰণে দিম গম পাইছানে আমাৰ উদ্দেশ্য হৈছে আমি যাতে পনটো G4ত লৈ আনিব পাৰো G4ত লৈ আনিলে কি হ'ব ৰজাটোতো ইয়াতে থাকিব ৰজা বেলেগত যাবই নোৱাৰে গলে আমি এইটো খাই দিম গতিকে যেতিয়া আমি পনেৰে খাম এইটো আমি বিশ্বপেৰে নেখাওঁ পনেৰে খাম পনেৰে খাই গলে তাৰমানে বিশ্বপেৰে খালেও হ'ব যদিহে তোমাৰ পনটো আহে ইয়াতে বিশ্বপেৰে খালেও তোমাৰ ডেফিনেটলি তাৰমানে মই ফ্ৰীতে ল'ব বিচাৰিছো আমি ফ্ৰীতে ল'ব বিচাৰিছো এইটো বস্তু বুজি পাইছা পনটো যদি নাহে তেতিয়া আমি বিশ্বপেৰে মাৰিলেতো আমাৰ ফ্ৰীতে নাপাওঁ আমাৰ বিশ্বপটো গুচি যাব সেইটো কাৰণে আমি পনটোক লৈ আনিছো সাপোৰ্ট পনটো অনাৰ পিছত যেতিয়া পনটো G4 পাই যাব আমি বিশ্বপেৰেও খাব পাৰো পনেৰেও খাব পাৰো ঠিক আছে আচ্ছা এতিয়া এইখিনিতে কৈ দিওঁ যে তোমাৰ যেতিয়া ব্লেকে এই পনটো G5 দি দিব G5 দি দিয়াৰ লগে লগে ইও গম পাই গ'ল ন ই গম পাই গ'ল যে এইটো দেখোন নেক্সট ইয়াতে দিব তেতিয়া সি কি কৰিব G4 খেলিব G4 খেলি আমাক এইটো ব্লক কৰি দিব আৰু তেতিয়া আমি কি কৰিম F7 খেলিম F7 খেলিলে মানে F7 টো পুশ কৰিম মানে F7 টো পুশ কৰি আমি F5ত দি দিম F5ত দি দিম কিয় জানানে সি যদি G takes F কৰি দিয়ে কৰক তেতিয়া আমাৰ এই পনটো আগবাঢ়ি আহিব ন বুজি পাইছা আমাৰ উদ্দেশ্য হৈছে এই পনটো আগবাঢ়ি আহিব আৰু যদি নিদিয়ে তেতিয়া হলে আমি নিজে খাই দিম হয়নে নহয় এনেকে তোমালোকে পিনৰ কনসেপ্ট ব্যৱহাৰ কৰি খেল জিকিব পাৰিবা আমি আগলৈ আৰু শিকিম আজিলৈ আহিছো থেংক ইউ